নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সুৰভি জি আইডিয়া জালে আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো ৰেচিপি ভিডিও এটা আৰু আজি মই বনাম কঁঠাল গুটি আৰু মাছৰ ৰেচিপি আৰু লগতে মচুৰ দালি আৰু পালেং দি বনাম আৰু ভিডিওটি শেষলৈকে চাই যাব কেনে ধৰণেনো বনাইছো ৰেচিপিটো এয়া মাছখিনি মই ভালদৰে ধুই মেলি ললো আৰু এতিয়া ভাবিছো কঁঠাল গুটিখিনি প্ৰথমে গুছাই লওঁ আৰু হেয়া কঁঠাল গুটিখিনি গুছাই মেলি ললো তাৰ পাছতে এতিয়া কঁঠাল গুটিখিনি ৰঙা বাকলিটো গুছাব লাগিব যেহেতু আৰু এতিয়া হেয়া পানী তিয়াই ভাবিছিলো অলপ সময় ৰাখি থম তেতিয়া সোনকালে বাকলিটো গুছি যাব কিন্তু ভাবিলো দেৰি হৈ যাব বহুত দুপৰীয়া টাইমতে ভিডিওটো প্ৰস্তুত কৰিছো যেহেতু সেইবাবে ভাবিলো বইল কৰি দিও আৰু এতিয়া হেয়া সসপেন এটাত নিমখ অকণমান দি লৈ কঁঠাল গুটিখিনি বইল কৰি দিছো আৰু আনফালে হেয়া নিমখ হালধি হানি মাছ কিপিস মই ফ্ৰাই কৰি ল'ব লৈছো আৰু হাফ ফ্ৰাই কৰি মাছখিনি আৰু হেয়া কঁঠাল গুটিখিনি প্ৰায় হৈছে আৰু এপিনে মাছখিনিও ফ্ৰাই কৰি লৈছো হাফ ফ্ৰাই আৰু মাছখিনি ফ্ৰাই কৰি হ'ল আনফালে হেয়া কঁঠাল গুটিখিনি হৈ গ'ল এতিয়া মই এটা খৰাহিত এনে ধৰণে টুকি লৈছো পানীটো আৰু এতিয়া ৰঙা বাকলিখিনি গুছাই ল'ম কঁঠাল গুটিখিনি আৰু আনফালে পালেং আৰু মচুৰ দালিখিনি যেহেতু তিয়াই থৈছিলো এখিনিও ভালদৰে ধুই ললো আৰু এতিয়া ইপিনে পিয়াজ আদা নহৰু জলকীয়া কাটি ললো আৰু এতিয়া একেখিনি তেলতে এতিয়া পিয়াজ আদা নহৰুখিনি মই ভালদৰে ভাজি লম আৰু মছলা তেনেকৈ মই একো ব্যৱহাৰ নকৰো এতিয়া হেয়া হালধি নিমখ তেলতে দি দিছো আৰু সকলোৱে বনোৱা পদ্ধতিসমূহ বেলেগ বেলেগ মই কিন্তু তেলতে হালধি নিমখ দিও আৰু এতিয়া এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি লম অলপ সময় আৰু তাৰ পাছতে ইয়াতে এতিয়া দি দিছো মচুৰ দালি আৰু পালেংখিনি আৰু এইখিনি অলপ সময় মই ভাজি লম আৰু আনফালে আকৌ কঁঠাল গুটিখিনিও ৰঙা বাকলিটো গুছাই ললো ভালদৰে আৰু হেয়া দালিখিনি অলপ সিজাৰ পাছতে এতিয়া কঁঠাল গুটিখিনি দি এনে ধৰণে ভাজি ললো আৰু তাৰ পাছতে এতিয়া কুহুমীয়া গৰম পানী দি দিছো দেখিছেনে আৰু এতিয়া এইখিনি মই দালিখিনি সম্পূৰ্ণ সিজালৈকে অলপ সময় উতলাম আৰু তাৰ পাছতে দালিখিনি সিজি হোৱাৰ পাছতে মই ইয়াতে মাছ কেপিচ দি দিম এতিয়া আৰু মাছখিনি দি লৈ 10 মিনিট মান উতলাম ঢাকন নলগোৱাকৈ আৰু তাৰ পাছতে আমাৰ আজি কঁঠাল গুটি আৰু মাছৰ ৰেচিপিটো ৰেডি হৈ যাব আৰু এয়া দেখিছেনে কিমান সুন্দৰ লাগিছে আৰু আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছেনে বাৰু জনাবচোন খাবলৈ খুবেই ভাল লাগে আৰু আজি ভিডিওটি ইমানেই আছিল আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে নিশ্চয় লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি যিসকলে পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ